हेलो एवरीवन दोस्तों আজি মই নিউট্ৰি ডাইটৰ পানীপুৰি কিট বনাম ঘৰতে ইয়াতে 3টা চাটনি থাকে আৰু 50খন পুৰি থাকে পেকেটত আৰু এখন চামুচো ফ্ৰী দিছে বাৰু এখন ইয়াৰে লগত ইয়া পুদিনা পানী खट्टा मीठा पानी एंड मीठी सॉस चटनी এতিয়া বনাম এয়া মই পুদিনা পেকেটটো কাটি লৈছো এতে মই ডাঙৰ চামুচেদি 1 চামুচ দিছো আৰু আধা গ্লাস পানী দিছো আপোনালোকে যদি গোটেই পেকেটটো বনাই তেতিয়া হলে 1 লিটাৰ পানী লব লৈ পুদিনাৰ পানী যেটো পেকেট আছে পেকেটবোৰ তাতে ঢালি দিব 1 লিটাৰ পানীত 1 পেকেট গতি যেগটিকে আমি দুটাই খাম বাবু আৰু মই সেইকাৰণে মই কমকে বনাইছো এয়া হল খট্টা মিঠা পানী 1 চামুচ লৈছো দাতে আধা গ্লাস পানী ঢালি দিছো আৰু এনেকৈ গুলি লৈছো ঠাণ্ডা পানী দিব আপোনালোকে নরমাল পানী ফ্ৰিজৰ পানীও দিব পাৰে এতিয়া সস বনাম এটি হল মিঠি সট চাটনি সুইট সট সস ইয়াতে মই 1.5 চামুচ দিছো ডাঙৰ চামুচেদি 1 চামুচ আৰু আধা চামুচ তাৰ পিছত গেছত জুইটো জ্বলাই লৈছো লৈ পলে এনেকে একতল আহিলে লাৰি থাকিব কিন্তু ইয়াতে এনেকে নমাই দিছো অকমান গাঢ়া হোৱাৰ পিছত তাৰ পিছত আলু 3টা লৈছো মই তাতে কাশ্মীৰী লাল মিৰ্চ দিছো 1 চামুচ 1 চামুচ জিৰাৰ গুড়া নিমখ সোৱাদ অনুযায়ী অলপ জালুকৰ গুড়ি দি পেলে ধুনিয়াকে হাতেৰে পিটিকি লৈছো বস্তুখিনি এয়া ভালকে পিটিকি লব এখিনিতে আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায় মোৰ ৰেচিপি সমূহ প্লিজ লাইক কমেন্ট এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ কমেন্ট জৰুৰ কৰিব কেনেকুৱা লাগিছে নিউট্ৰি ডাইট পানীপুৰি বহুত টেস্টি হয় খাবলে আৰু হেলদিও হয় যেগটি ঘৰতে বনাইছো এয়া মই বুট আৰু মগু ভিজাই থৈছিলো তিয়াই থৈ দিছিলো তিয়াই থৈ পেলে বইল কৰিছো কৰি পেলে আলুখিনি লগত সানি লৈছো ধুনিয়াকে এতিয়া কেৰাহী এটা উঠাই দিছো গেছত তেল দিছো দি পেলে এনেকে 4-5টাকে লৈ কমকে লৈ এয়া পুৰি কিটা ফ্ৰাই কৰি লৈছো সব এনেকে ভাজি লৈছো এই ধুনিয়াকে ফুলি উঠিছে দেখিছেনে এয়া সব কি ধুনিয়াকে ফুলি উঠিছে খাবলে বহুত হেলদি হয় যেগটিকে হাইজিনত বনোৱা যায় ঘৰতে এয়া সব এনেকে বনাই লব আৰু আপোনালোকে খাব পাৰিব সৰু লৰা ছোৱালীক ঘৰত বনাই খোৱালে বেছি ভাল হয় মোৰ মতে এয়া পুৰিটো ভাঙি লৈছো পুৰা মচমচিয়া হৈছে পুৰিটো এই আলু মিশ্ৰণটো ভৰাই দিছো দি পুদিনা চাটনি এয়া পুদিনা পানী লৈছো আৰু ইয়া লৰাক খুৱাই দিছো সব তিনোটাৰ টেষ্ট বেলেগ হয় তিনোটা পেকেটৰ টেষ্ট ইয়া পুদিনা পানী তাৰপিছত নেক্সটটো হল খट्टा মিঠা পানী ইয়া খट्टा মিঠা পানী এটো মিঠা আৰু জ্বলা আছে অকমান টেষ্ট কিন্তু বহুত ধুনিয়া টেস্টি হয় খাবলে বহুত টেস্টি হয় এতিয়া আলু মিশ্ৰণটো ভৰাই দিছো ইয়া দি পেলাই সসটো দিম এতিয়া তো মিঠি সস চাটনি বনাইছিলো মই জুইত পগাই হেতু সব এতিয়া বহি পেলে খাম আৰু ধুনিয়াকে আপোনালোকেও খাব থ্যাংক ইউ ভেরি মাচ